এতিয়া নিশা প্ৰায় 9:30 বাজিছে। হঠাৎ খবৰ পালোঁ আমাৰ গাঁৱৰ জ্যেষ্ঠ ককাজন অসুখ হৈ আছে, গতিকে খবৰ এটা ল'বৰ কাৰণে অলপ সহায় কৰিবৰ কাৰণে তেখেতৰ ওচৰলৈ গৈছোঁ। চাই থাকিব ভিডিঅ'টো। স্কুটিত আহিছোঁ। স্কুটি স্কুটিতে ভাল সেইটোৱে বাৰু। তাকে চাব আহিলোঁ আকৌ। কি ক'লে? নহয় সি আকৌ আপোনাক সেই হ'ব, মই বুজাই দিলোঁ যে সেইকাৰণে আপোনাক নেমাতিলে। এতিয়া একো নাই, আপুনি বহি আছে বুলি ভাবিলে ন? এই বাবু আছে সি লগতে। চিনি পাইছে নাই ন দাদা? ছাৰ কয় এফালে তোক ছাৰ বুলি ভাবি আছিলোঁ। মুঠি চিনি পালে? এতিয়া চিনি পালে? কম দেখে দুটা কৈ দে কিচুৱা পুতেক। আপোনাক চাব আহিলে কয় এপাক মাত এষাৰ লগাবৰ কাৰণে। অলপ বেমাৰ হৈ থকাৰ কাৰণে আমি আহিলোঁ। ডাঙৰটো ডাঙৰ ল'ৰাটোৰ নাম নাজানো মানে। বেছি নাই খবৰ পিছে তিল চিল দি থৈ গ'ল। তিল চিল কালিকে দিম সি হৈছে। তাৰপৰা সি আপেল এটা খাই দিওঁ নেকি? খা নেকি? আপেল আনিছিলোঁ, এইটো থাকাটো। এতিয়া নাখায় ন? ভাত খালে যে? ইয়াতে থৈ দিছোঁ মই টেবুলখনত। একো নাই। ছাৰ কালিকে আহিব নোৱাৰিতো, মই আনি দিম টেবলেট। এতিয়া কেনেকুৱা লাগিছে আকৌ? নহয় কিহৰ কাৰণে লাগে দাদা? প্লেনটো লৈ কিনে অলপ টাইট লাগিব, খালি সাধাৰণ বিষখিনি হৈ থাকিব, একো নহয়। যদি বেছি বিষ হয় টেবলেট আনি দিম মই দেই। বাকী ইমান চিন্তা কৰিবলগীয়া নাই, খাই থাকিবলৈ নাই। খালি আপুনি নিমখটো আৰু আপোনাৰ পাতিহাঁহ মাংস, গাহৰি মাংস আৰু মদটো খাব নালাগিব। মাছটো খাব পাৰিব। কেঁচা নিমখ বেছি বেয়া। খালি এই ভাত খোৱাৰ সময়ত, গা ধোৱাৰ সময়ত একদম ৰাতিপুৱা দুখায়। ভাত খোৱাৰ সময়তো দুখায়। বিষ হয়। পুৰা কঁকাল বিষ হয় না? চাব নোৱাৰোঁ, সিফালক চাব নোৱাৰোঁ। তাৰপৰা এফালে বাৰ হ'লে এফালে দুখায়, এফালে বাৰ হ'লে এফালে দুখায়, আকৌ মাজত দুখায়। তাৰপৰা লগে কঁকালটো। তাৰপৰা মোক যে প্ৰশ্ন এটা সুধিম কৈছিলে, কি মহাত্মা গান্ধী নে কি কৈছিলে আপুনি? মহাত্মা গান্ধী জন্ম নে কিবা এটা সুধিছিলেনে মোক যে? মই এতিয়া ইমান পাহৰিছোঁ নে, আপুনি কৈ দিয়কচোন আপোনাৰ পৰা অভিজ্ঞতাৰ ফালৰ পৰা। 1769 খ্ৰীষ্টাব্দত 2 অক্টোবৰ গুজৰাট পৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল। ঠিক আছে। গুজৰাটত জন্ম। গুজৰাটত পৃথিৱীখন ঘূৰিলে বিনা লাখুটিক একদম জয়হীন কৰি থৈ গ'ল। এতিয়া একেবাৰে বন্দুক চন্দুক লৈ শাল হাতীয়াৰ লৈও মানে স্বাধীন কৰিব নোৱাৰিলে অসমখনক। মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষখন স্বাধীন কৰি থৈ গ'ল। এইটো ভিটামিন দিছে আপোনাক, ইমান সোনকালে নহয়, লাহে লাহে। এতিয়া আপোনাৰ কিমানমান বছৰ হ'ল কিবা? মোৰ 95। বা ইমান 95 বছৰতো ইমান শক্তি আছেই গৈ আপোনাৰ। 95 ধেমালি নহয় নহয়। তেতিয়া ভূমিকম্প হওঁতে কিমান 50 চনত কেনেকুৱা আছিলে? 50 চনত কৈছোঁ একটা নাও চলাই ফুৰিছোঁ। বানপানীত 51 চনত আহিছে, মই চব পাৰ পাইছোঁ। ভূমিকম্প সেইটো 1 নম্বৰ ভূমিকম্প। তাৰপৰা আপোনাৰ ভাল নামটো কৈ দিয়ক, কি নাম হয় আপোনাৰ নামটো? আপোনাৰ নামটো কি? বিনন সোণোৱাল। BINN। বিনন সোণোৱাল। কোন পৰিয়াল? তুৰ্কী পৰিয়াল ন? আকৌ হৈ থাকিব সেইফালে, আকৌ মানুহ ৰখি থাকে। একো নাই, সেইটো চিন্তা কৰিব নালাগে নে পে'মেণ্ট পাতি মই দি দিলোঁ, আপুনি টেনশ্যন নল'ব। সেইটো খালি ভাল হ'ব লাগে। একো নহয়, আপুনি আশীৰ্বাদ দিলেই হ'ল, ভালকৈ কাম চলাই যাব লাগে। আপুনিও ভাল হওক, সেইটোৱে আশা কৰিছোঁ আকৌ। নহ'লে মই ইমান ৰাতি ইমান দূৰৰ পৰা নাথাকোঁহি নহয়।
ভালকৈ কাম কৰি যাব পাৰিব লাগে ময়ো দেই হ'ব হ'ব ভাল হৈ লওকচোন ভাল হ'লে মই নিজে লৈ নিমগৈ আপোনাক লৈ যামহি খালি সেইবোৰ চিন্তা নকৰিব পইচা পাতি কথা ভাল হওক মুঠতে আপুনি ভাল হ'লে সেইটোৱে মোৰ লাভ ইয়াত ৰখি থকা মোৰ লাভ সেইটোৱে বেলেগ মই একো নাই বিচৰা চেষ্টা কৰক খালি লোভ নকৰিব দেই প্লেনটো শেষ হ'ব হৈছেগৈ দেই ককা চিন্তা নাই অলপ সময় আছে একো নাই এতিয়া হেৰি বাজি টাইমটো হৈছে আপোনাৰ 9:40 আৰু আধা ঘণ্টা লাগিব আমি ৰৈ দিম আৰু আধা ঘণ্টাৰ ভিতৰত হৈ যাব একো নাই আপোনাক চিলিণ্ডাৰটো শেষ হৈ কিনেহে যাম আমি শেষ নোহোৱাকৈ নাযাওঁ কেলৈ ছাৰক এতিয়া পঠিয়াই দিলোঁতো এতিয়া মই খুলি দিব লাগিব সেইকাৰণে আপোনাক এৰি থৈ যাব নোৱাৰোঁ এইটো শেষ হ'ব বেছি টাইম নালাগে বাৰু আৰু আধা ঘণ্টা ধৰক শিকা বুলি নহয় এইটো মানে কৰি আৰু মানুহক সহায় কৰিব লাগে সেইকাৰণে শিকা বুলি নহয় খালি এইটো খুলি দিব লাগিব ইমানেই এতিয়া ছাৰেতো ইমান টাইম ৰখি দিব নোৱাৰে যে সেইকাৰণে দুটা এদাই হ'ল দেই কামটো লাগি দিম ৰ লাহে লাহে কৰিব লাগিব এয়াই আছিলে ককাজনক আমি অলপ চাই আহিলোঁ লগতে চিলাইন এটা যি আমাক ছাৰে দি থৈ গৈছিলে আমি গোটেইকেইজনে মিলি তেখেতক যিমান টাইমলৈকে শেষ নহয় তিমান টাইমলৈ ৰখি অৱশেষত এয়া খুলি দিছোঁ আৰু ককাজনে সোনকালে সুস্থ হওক তাৰে আশা কৰিছোঁ আৰু ওচৰ চুবুৰীয়া যদি কোনোবাই কিবা যদি তেখেতক ধৰক ভিটামিনৰ পৰা আৰম্ভ কৰি কিবা সহায় সহযোগ কৰিব পাৰে এবাৰ দেখা কৰি আহিব একেবাৰে গাঁওখনৰ জ্যেষ্ঠ বুলি ক'ব লাগিব প্ৰায় নাই আজিকালি যিকোনো মানুহবোৰে বেমাৰ আজাৰত সৰুতে কম বয়সতে এই সহায়ৰ হেৰাই যায় কিন্তু এই ককাজনক আমি মানিব লাগিব তেখেতৰ বয়স 95 হৈছে বুলি কৈছে গতিকে তেখেত ভাল হওক সুখী হওক তাৰে আশাৰে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ জয় অসম মন যায় নহয় সেয়াৰ পৰা আঠাই টকা দেই দুটা ডাঙৰ লিষ্টাৰটো ডাঙৰ যে